Hello, good morning. Welcome to my YouTube channel কবিতা চাৰিলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি ৰাতিপুৱা এটা ভাল খবৰ, মানে যোৱাকালি দাদাই কৈছিলে এটা বস্তু আজি আনিব যাম বুলি। বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, কিন্তু অকণমান প্ৰব্লেমৰ কাৰণে ল'বও পৰা নাছিলোঁ। এতিয়া ফাইনেলি ল'ব ওলাইছোঁ। কি লওঁ, ক'ত লওঁ, কিমান পৰিব, আপোনালোকক দেখাই যাওঁ ব'লক। এতিয়া ওলাই গ'লোঁ টাউনলৈকে। কি লওঁ কি নলওঁ দেখাই যাওঁ। এইটো তিনিআলি হয় টাউনটো, তো বেছি দূৰ নাই আৰু ফাইনেলি পামগৈ। লাহে পাই গ'লোঁ। আহি ভিতৰত সোমাই চালোঁ, তো বা এজনী আছে, মালিকটো নাই আৰু ইহঁতৰ ডিলাৰটো দুখন বোলে, এখন তিনিআলিত আৰু এটা চাৰিআলিত। পিছত চাব দিলে, তো কোনটো কালাৰ চইচ হয় সেইটো কালাৰ মোক ভালকৈ চইচ কৰিব দিলে। পিছত দাদাহঁতে আহিলে, আহি কেনে কুকুৰ এটাক কৰিলোঁ, কি কৰি আছে বুলি গৰমো সুধিলে। পিছত দাদা আকৌ কিবিলাক চাই আছে, কিমান ক'ত কিমান দাম। বাইদেউজনী মালিকক ফোন কৰি আছে, তাতে নাপায় বুলি কোৱাত আকৌ এখন বেলেগ দোকানলৈ আহিলোঁ চাব। বোলে ব্যস্ত দাদা পূৰা গেমত। পিছত মোৰ ল'বলগীয়া আছিলে, এইখন বিচাৰিছিলোঁ, মাৰ্কেটত নাই বোলে। পিছত এইখনো চালোঁ, হণ্ডা নাপালোঁ। প্ৰথম চাইকেল এইখন, ছেকেণ্ড এইখন ল'লোঁ। এতিয়া টাইম হৈছে 5:45। আহোঁতে সন্ধিয়াই হৈ গ'ল। বেলি মাৰে গ'ল বৰ্তমান। বহু দিনৰ মূৰত এটা আশা পূৰণ হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। বহু দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, পইচাৰ প্ৰব্লেমৰ কাৰণে অকণমান ল'ব পৰা নাছিলোঁ। এইটো মাৰ্কেটত নাছিলে, ওৱান পিছে আছিলে। মই ল'ব খোজোঁতে মোৰ আগতে ছোৱালী এজনীৰ বুকিং হৈ গ'ল। পিছত মোৰ কালাৰটো চইচ লাগিলে, ৰেড কালাৰো চাইছিলোঁ। ৰেড কালাৰটো চবৰে কমন কাৰণে ল'ব নিদিলে, মাহঁতে দাদাহঁতেও ল'ব নিদিলে। পিছত ইটো কালাৰ ভাল লগাত সিহঁতৰো মাহঁতৰ মোৰো তেনেকৈ লৈ ল'লোঁ। এল্ট্ৰ' হয়, 125 হয়। মোক মংগলদৈৰ পৰা আনি দিলে এইখন। এনেই টংলাতে লৈছোঁ মই স্কুটিখন। ডাউন পে'মেণ্টত লৈছোঁ, ফাইনেন্সত কেছ 125 খুজিছিলে। তো এতিয়া ফাইনেন্স মাৰিব লাগিব। অলপ পইচা প্ৰব্লেমৰ কাৰণে তেনেকৈ ল'বও পৰা নাছিলোঁ। কিহৰ পাৰ্টি? স্কুটিৰ পাৰ্টি। কি সেইকেইটা খুৱাই তহঁতৰ নাম নহ'ল, খাব পাই কি হাঁহি খাব পাই হাঁহি ওলাইছি নে নাই? ওচৰতে এটা মন্দিৰত গ'লোঁ, হনুমান মন্দিৰত। এয়া দাদাক চাকি জ্বলাই আছে, দাদা আৰু মই গৈছিলোঁ তেনেকৈ স্কুটিটোত অকণমান পূজা দিবৰ কাৰণে। তাৰপিছত ক'লোঁ বামুণক অলপ ভালদৰে মন্ত্ৰ মাৰি দিবৰ কাৰণে। তেনেদৰে আৰু পূজা দি অহাৰ পিছত এয়া প্ৰসাদ দিলে, আমি দিয়া আছিলে। সকলোকে ভগাই দিলোঁ, মাহঁতক দিলোঁ, দাদাহঁতক দিলোঁ, ওচৰৰ জেঠীহঁতকো দিলোঁ। এতিয়া মোৰ লাড়ু, হনুমান বাবাটো প্ৰিয় লাডুৱে হয় ন। ভিডিঅ'টো কেনে পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। যিহেতু মোৰ নতুন চেনেল, আপোনালোকে সহযোগ কৰিব। বাই বাই, আজিলৈকে।